দৰ্জাখন দেখোন লগ লগাই থোৱা নাই। ইপিনে আকৌ মাতি আছো, মানুহো নাই। কলৈ গ'ল বাৰু মানুহবোৰ? সোমাই অহাৰ কাৰণে গালিয়ে দিয়ে নেকি ঠিক নাই আৰু। বমা, অ বমা, ক'ত আছানো তোমালোক? ধৰিত্ৰী, ক'ত গ'লানো? হাই, কোন তই? এনেকৈ দৰ্জা খোলা হৈ থাকিল বোলে ভিতৰলৈ সোমাই আহিলি যে? কেলে এনেকৈ সোমাই আহিছ? বমা, মইহে। মই আকৌ ইমানকৈ মাতি আছো বাহিৰৰ পৰা, তোমালোক কোনেও মাতি নিদিয়া। ইপিনে আকৌ দৰ্জাখনো খুলি থৈ দিছা, সেইকাৰণে ভিতৰলৈ সোমাই আহিলো। হ'ব, ইমান কথা ক'ব নালাগে। তোক মই সেইকাৰণে বেয়া পাওঁ। মুখখন খুলিলে চেপকৈ বহুত কথা ক এতিয়া কিয় আহিছিলি ইয়ালৈ? অ বমা, আমাৰ ঘৰলৈ আলহী আহিছে, আৰু আলহীয়ে নাৰিকলৰ লাড়ু আনিছে। তাৰে কেইটামান মায়ে তোমালোকৰ কাৰণে দি পঠাইছে। লোৱা বমা, তুমিও খাবা, বৰ্তাকো দিবা আৰু ধৰিত্ৰীকো দিবা। হয় নেকি? হ'ব বাৰু, খাম দে। তোৰ আৰু কিবা ইয়াত কাম আছে জানো? নাই যদি যা, গৈ যা। বমা, ধৰিত্ৰী কলৈ গ'লনো? আছে, তাই পঢ়ি আছে। টিভি চিভি আমাৰ বেয়া হ'ল নহয়, টিভি চিভি তাই নোচোৱা হ'ল, বুজিছ? তই বহিব নালাগে, যা। তাই পঢ়ি আছে, আকৌ দিগদাৰ হ'ব তই থাকিলে। যা, গৈ যা। হ'ব দিয়া, যাওঁগৈ তেনেহ'লে। কোনে খাব এইবোৰ? সিহঁতৰ মোমায়েকৰ ঘৰ ইমান দুখীয়া, মই নাজানো বুলি ভাবিছে। সিহঁতো দুখীয়া, সিহঁতৰ মোমায়েকৰ ঘৰখনো দুখীয়া। সেই দুখীয়া ঘৰৰ পৰা অনা নাৰিকলৰ লাড়ু মই খাম নেকি? মইতো নাখাওঁৱেই। মোৰ ছোৱালীজনীকো খাবলৈ নিদিওঁ, মোৰ মানুহজনকো খাবলৈ নিদিওঁ। সিহঁতৰ ঘৰৰ পৰা দি পঠোৱা বস্তু খাবলৈ আমাৰ ইমান বেয়া দিনো অহা নাই। এইবোৰ সকলো ডাষ্টবিনত পেলাই দিওঁগৈ। অ মা, কোন আহিছিল নো? কোন আহিব আৰু? সেই মমী আহিছিল নাৰিকলৰ লাড়ু কেইটামান দিবলৈ। আমাৰ খুৰাহঁতৰ মমী মা। অঁ, খুৱাইৰৰ জীয়েক আহিছিল। অ মা, নাৰিকলৰ লাড়ু বহুত দিন হ'ল খোৱা নাই, দিয়াচোন। মই কিন্তু 2টা খাম দেই। একদম চুপ, এটাও হাত নিদিবি। কিন্তু কিয় মা? কি কিয়? সিহঁতৰ মোমায়েকৰ ঘৰ আৰু সিহঁত কিমান দুখীয়া নাজানো তই? ইমান দুখীয়া ঘৰৰ পৰা অনা লাড়ুবোৰ খাওঁ। কিমান নাৰিকলৰ লাড়ু খাবলৈ মন আছে, মই কিনি আনি খুৱাম। কিন্তু এইবোৰ খাব নালাগে, এইবোৰ মই ডাষ্টবিনত পেলাই দিওঁগৈ। তুমি বৰ কিবা নিচিনা দেই মা। সিহঁতে এইবোৰ ঘৰতে বনাই আনিছে। এইবোৰ খোৱাও টেষ্ট বেলেগ, আৰু দোকানৰ পৰা কিনি খোৱাও টেষ্ট বেলেগ। বৰ টেষ্ট বুজি পোৱা যদি। মই কৈছোঁ নহয়, এইবোৰ খাবলৈ নোৱাৰ মানে নোৱাৰ। মই এইবোৰ সকলো পেলাই দিওঁগৈ। যা, নিজৰ কামত লাগগৈ যা। এই মাজনী কিয় এনেকুৱা বুজি নাপাওঁ। মানুহক ইমান ঘিণ কৰিবলৈ পাৰে। দুখীয়া হ'ল বোলে কি আমাৰ খুৰাহঁত বেয়া নেকি? আমাৰ খুৰাহঁতে আমাক ইমান মৰম কৰে, মাজনীহে বুজি নাপায়। আৰে মমী, এনেকৈ কিয় চুচুক চামাককৈ ৰখি আছ? নাই ধৰিত্ৰী, আমাৰ ঘৰত টিভি নাই যে, মই মানে তোমালোকৰ টিভিটো মাত শুনি তুমি টিভি চাই আছা বুলি অকণমান চাবলৈ আহিছিলোঁ। আৰে সেইটো কথা আকৌ সুধিব লাগে নেকি? আহা, আমি দুইজনী একেলগে টিভি চাম। মোকো চাবলৈ দিবানে? অঁ আকৌ, মই অকলেহে চাই আছোঁ। দুইজনীয়ে বহি বহি টিভি চাম। দিয়া, হ'ব দিয়া, মই এইখিনিতে বহি লওঁ। হেই, ক'ত মাটিত বহিবলৈ আহিছা? মোৰ লগত চোফাত বহি লোৱা। চোফাত বহিম? অঁ, ইয়াতে বহা, মোৰ ওচৰতে। এইজনী আকৌ আহিছে টিভি চাবলৈ। সিহঁতৰ ঘৰত টিভি নাই, আমি কি কৰি দিব লাগে? হ'ল বুলি আমাৰ ঘৰত এনেকৈ টিভিটো লগাই সিহঁতক চাই থাকিব দিম নেকি? ইহঁতৰ পৰা মানে শান্তি নাই। নিজে দুখীয়া হৈও আমাক শান্তিত থাকিবলৈ নিদিয়ে। মোৰ ছোৱালীজনীক সিহঁতৰ পৰা যিমানে আঁতৰাই ৰাখিম, সিহঁতে তিমানেই মোৰ ছোৱালীজনীক কাষ চাপি আহে। দুখীয়া মানুহৰ লগত থাকিলে মোৰ ছোৱালীজনী বেয়া হৈ যাব, তাইৰ চিন্তাধাৰাবোৰ বেয়া হৈ যাব। তাই টিভি চাবলৈ আহিছে, আমাৰ এই টিভিটো বন্ধ কৰি দিলেই হ'ল। এই আকৌ বহাই লৈ চাবলৈ দিছে। মই এতিয়াই গৈ উঠাই পঠাই দিম। ধৰিত্ৰী মাজনী, তুমি এতিয়া টিভিটো বন্ধ কৰাচোন। তোমাৰ দেউতাই ফোন কৰিছে, আমাৰ দুইজনীক মানুহ এঘৰলৈ যাব দিছে। আমি এতিয়া এফালে যাব লাগিব হা। টিভিটো এতিয়া বন্ধ কৰা। মমীক তুমি পাছত টিভি চাবলৈ মাতিলেও হ'ব। অঁ, হয় নেকি মা? মমী আকৌ এইমাত্ৰ আহিছিলহে টিভি চাবলৈ। মমী, এতিয়া যা, গৈ যা, পাছত আহিবি। মমী, আমি এতিয়া এফালে যাব লাগিব নহয়, টিভিটো বন্ধ কৰোঁ হা। পাছত লগালে চাবলৈ আহিবি বাৰু। হ'ব দিয়া, একো কথা নাই, মই যাওঁগৈ। মাজনী, যা, তই ভিতৰলৈ যা। টিভিটো ইমান চাউণ্ড দি নলগাবি বুলি কিমান ক'ব লাগে? টিভি চালে মানে সকলোৱে গম পাব লাগিব ন? কিন্তু মা, তুমি দেখোন কৈছিলা আমি ক'ৰবাত যাব লাগে বুলি। এতিয়া নাযাওঁ, অকণ পাছত যাম। তই ভিতৰলৈ যা। হ'ব দিয়া তেনেহ'লে। ভিক্ষাৰীবোৰ ক'ৰবাত, ইমানে যদি টিভি চাবলৈ মন আছে, টিভি এটা আনি ল'লেই হ'ল। এনেকৈ লোকৰ ঘৰে ঘৰে অশান্তিকৈ কিয় ঘূৰি ফুৰে জানো? ছোৱালীজনীয়ে পঢ়ি আছে, এইখিনি সময়তে মই তাইক কথা কেইটামান কৈ থৈ আহোঁ। ধৰিত্ৰী মাজনী। অঁ মা, কি হ'ল কোৱা? মাজনী, তুমি সেই মমীৰ পৰা আৰু খুৰাহঁতৰ ঘৰখনৰ পৰা অকণমান দূৰত থাকিবা। সিহঁতক ইমান লাই নিদিবা, বুজিছানে? কিন্তু কিয় মা? মাজনী, আমি ক'ত আৰু সিহঁত ক'ত? সিহঁত আমাতকৈ কিমান দুখীয়া মানুহ, আমি কিমান ধনী মানুহ, আমাৰ কিমান টকা পইচা আছে, সমাজত আমি কিমান ৰেপুটেশ্যনৰ মানুহ। আৰু সিহঁত কেনেকুৱা তুমি জানানে নাই? ধনী দুখীয়া পাৰ্থক্য তুমি বুজি পোৱা নে নোপোৱা? মা, এইবোৰ তুমি কি কথা কৈ আছা? মই যি কৈছোঁ ঠিকে কৈছোঁ। আমি ইমান ধনী মানুহ হৈ যদি সিহঁতৰ দৰে ইমান দুখীয়া মানুহৰ লগত সম্পৰ্ক কৰোঁ, মানুহে আমাক কি বুলি ক'ব? সমাজত আমাৰ মান সন্মান সকলো নাইকিয়া হৈ যাব।
মই তোমাক মুঠতে বুজাইছোঁ মাজনী, তুমি এনেকুৱা দুখীয়া মানুহৰ পৰা অকণমান দূৰত থাকিবা। সেইবোৰ মানুহ আমাৰ ঘৰত অহাটো একেবাৰে ভাল নেদেখি, একেবাৰে শোভা নাপায়। সিহঁতক আমাৰ ঘৰলৈ আহিব নিদিবা। যিমান পাৰা সিহঁতৰ পৰা দূৰত থাকিবা। মইতো সিহঁতৰ লগত সম্পৰ্ক নকৰোৱেই, তুমিহে সিহঁতক সাহ দি থাকা। আৰু তোমাৰ দেউতাকো মই ভালদৰে বুজাই দিম। আৰু তুমি তোমাৰ কামটো কৰিবা, তুমি সিহঁতক লাই নিদিবা দেই, মই কিন্তু কৈ দিছোঁ। দিয়া হ'ব দিয়া মা। মা এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈ থাকে? ধনী দুখীয়াৰ লগত মানুহৰ কি কথা আছে? মানুহটো মানুহে ন। আমাৰ দেউতাৰ চাকৰি আছে কাৰণে আমি ধনী, আৰু খুৰাই চাকৰি নকৰে কাৰণে সিহঁত দুখীয়া। তাতে আকৌ সিহঁতক নামাতিবলৈ কি কথা আছে? আৰে মমী, তুমি তাত কিয় থিয় হৈ আছা? আহা ইয়াত বহাহি, ইয়াত বহি মোৰ সৈতে টিভি চোৱাহি। তোমালোকৰ আজি ক'ৰবাত আকৌ যাব লগা আছে নেকি? নাই, এতিয়ালৈকে মায়ে কলৈকো যোৱাৰ কথা কোৱা নাই নহয়। আহা আমি অকণ সময় ধুনীয়াকৈ টিভি চাব পাৰিম। দিয়া হ'ব দিয়া তেনেহ'লে। বন্ধ কৰা টিভি, এতিয়াই বন্ধ কৰা। ধৈৰ্য্য মাজনী, মই তোমাক কালি ইমান বুজালো, আৰু তুমি আজি আকৌ এই সৈতে একেলগে টিভি চাই আছা? তুমি এই ঘৰৰ ভিতৰলৈ কিয় আহিব দিলা? সিহঁত বহুত দুখীয়া মানুহ, সিহঁত আমাৰ লগত নিমিলে। তুমি কথাটো বুজি পোৱা নে নোপোৱা? তই কি বুজি নাপাৱ নেকি? কেনেকৈ ক'ব লাগিব হা? তোক মানে ডাইৰেক্ট কৈ ক'লেহে বুজি পাওঁ। তহঁতক যে আমি বেয়া পাওঁ, তহঁত যে আমাতকৈ দুখীয়া, বহুত তলৰ শ্ৰেণী মানুহ, এইবোৰ কি কথাই ক'ব লাগিব মানে? তহঁতে মানে ব্যৱহাৰত বুজি নাপাওঁ। তাই মোৰ ছোৱালীজনীৰ সৈতে সমানে সমানে বহি টিভি চাবলৈ আহিছে। তই কচোন, মোৰ ছোৱালীজনীৰ লগত তই কিহত মিল হা? কিহত মিল? তহঁতৰ সৈতে কথা বতৰা পতা, ঘৰলৈ আহ যাহ কৰাটো একেবাৰে মই ভাল নাপাওঁ, গম পালি? মনে মনে থাকা মা, বহুত কথা ক'লা তুমি। মমীয়ে তোমাক কি ক্ষতি কৰি দিছে হা? তাই অকণমান টিভি চাবলৈহে আহিছিল আমাৰ ঘৰলৈ, তাইক তুমি ইমানবোৰ কথা কেলে শুনাব লাগে? তাই আমাৰ ঘৰলৈ টিভি চাব অহাৰ কথাটোত ধনী দুখীয়া পাৰ্থক্য ক'ৰ পৰা আহিল? মা, তোমাৰ মনটো ইমান বেয়া নে? তোমাৰ ইমান লেতেৰা চিন্তাধাৰণা? মানুহৰ প্ৰতি তোমাৰ মনত ইমান বেয়া ভাৱ থাকিব পাৰেনে? ইমান বেয়া চিন্তাধাৰালৈ তুমি জীয়াই আছা? আমি যে ধনী হ'লো বোলে ধনী মানুহৰ লগতহে কথা পাতিম, দুখীয়া মানুহৰ লগত কথা নাপাতিম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। মা, মানুহ ইমান অহংকাৰী হোৱাটো একেবাৰে ভাল কথা নহয়। মানুহৰ অহংকাৰ কেতিয়া নাইকিয়া হৈ যায় কোনো নাজানে, আৰু তুমি টকা পইচাক লৈ অহংকাৰ কৰা। তোমাৰ টকা পইচা কেতিয়া নোহোৱা হৈ যাব তুমি গমেই নাপাবা। ভগৱানে নকৰক, কেতিয়াবা যদি আমিও সিহঁতৰ দৰে দুখীয়া হৈ যাওঁ, সিহঁতৰ ঠাইত আহি যাওঁ, তেতিয়া কি হ'ব? তেতিয়া আমাকো যদি মানুহে ঘৃণা কৰে? তুমি আজিলৈকে খুৰা খুৰীহঁতকো ভাল ব্যৱহাৰ কৰি পোৱা নাই, ভালদৰে এবাৰ মাতি পোৱা নাই। বেলেগৰ দেখিছোঁ খুৰা খুৰীয়েকৰ সৈতে কিমান মৰম চেনেহ থাকে, ভাত খাবলৈ মোটামুটি ইঘৰৰ মানুহ সিঘৰত গৈ ভাত খায়, আৰু তুমি সিহঁতে দিয়া নাৰিকলৰ লাৰুকেইটাও আনকি পেলাই দিলা। তুমি কিমান বেয়া মানুহ মা। হয় দে, মই বহুত বেয়া চিন্তাধাৰা এটা পুহি ৰাখিছিলোঁ। মই নজনাকৈ সেই মমীজনীক বহুত কিবা কিবি কথা শুনাই পেলালোঁ। মমী, তই বেয়া পাই নাথাকিবি। ধনী দুখীয়াক লৈ বহুত বেয়া চিন্তাধাৰা এটা মনত সোমোৱাই ৰাখিছিলোঁ, আজি সকলো দূৰ হ'ল। মাজনী, তই যদি মোক ওলোটা এইখিনি কথা আজি নকলি হয়, মই এইবোৰ কথা কেতিয়াও চিন্তা নকৰিলোঁ হয়, কেতিয়াও নাভাবিলোঁ হয়, আৰু বুজিও নাপালোঁ হয়। হয় দিয়া মাজনী, মই বহুত বেয়া কাম কৰি আছিলোঁ। মা, তুমি মোক ক্ষমা খুজিব নালাগে। তোমাৰ ভুলৰ স্বীকাৰ মোৰ আগত কৰিব নালাগে। তোমাৰ যদি ভুল সঁচাকৈ উপলব্ধি হৈছে, তেনেহ'লে মমীক ক্ষমা খোজা। মমী মাজনী, তয়ো মোক ক্ষমা কৰি দে। মই ধনী দুখীয়াক লৈ তোক নাজানো কিমান কথা শুনাই পেলালোঁ। সেইবোৰ পাহৰি যা, মাহঁতৰ আগত নকবিগৈ। তোৰ মা দেউতাহঁতক মই আগতেই বহুত কথা শুনাই দুখ দি থৈছোঁ, এতিয়া আকৌ নতুনকৈ এইবোৰ নকবিগৈ। নহয় বৰমা, তুমি মোক ক্ষমা খুজিব নালাগে। মই তোমাৰ একো কথাই বেয়া পাই থকা নাই। তোমাৰ কিবা এটা কথাত খং উঠি আছিল কাৰণেহে মোক গালি দিলা, সেইবোৰ মই একেবাৰে ধৰি থকা নাই বৰমা। আৰু মোৰ মাহঁতেও তোমালোকৰ কথা কেতিয়াও বেয়াকৈ নকয়। তোমালোকক মাহঁতে বহুত ভাল পায় বৰমা। তোমালোকৰ ঘৰলৈ আহোঁ বুলি ক'লেও আহিব দিয়ে, আৰু ধৰিত্ৰীকো আমাৰ ঘৰলৈ লৈ যোৱাৰ কথা কয়, কিন্তু তোমাক সুধিবলৈ ভয় লাগে কাৰণেহে তাইক লৈ নাযাওঁ। আয়ো দেহি, মোৰ কাৰণে তাই কিমান ভয় কৰি থাকে। আজিৰ পৰা তই আমাৰ ঘৰলৈ সদায় আহিবি, আৰু টিভিও চাবি, ধৰিত্ৰীৰ লগত খেলা ধূলাও কৰিবি, আৰু আজি টিভি চাই গৈ মাৰক খবৰ দিবি। ধৰিত্ৰী আৰু মই তহঁতৰ ঘৰলৈ যাম। হয় নেকি বৰমা, তোমালোক আমাৰ ঘৰলৈ যাবা? অঁ, তহঁতৰ ঘৰলৈ যাম, আৰু মাৰক কবি আমি আজি ভাত খাই আহিম। অঁ বৰমা, মই এতিয়া টিভি নাচাওঁ, মই আগতে মাক খবৰটো দি থৈ আহোঁগৈ। যা ধৰিত্ৰী, আজি মজা লাগিব। তুমি আমাৰ ঘৰলৈ যাবা, আমাৰ ঘৰতো তুমি আজিহে দেখা পাবা ভালকৈ। যোৱা, খুৰীক ক'বা মোৰ কাৰণে ধুনীয়া ধুনীয়া নাৰিকলৰ লাৰু দুটা থৈ দিবলৈ। হ'ব ধৰিত্ৰী, মই এতিয়াই গৈ কৈ থৈ আহিম মাক। দেখিছা মা, তাইৰ সুখখিনি দেখিছানে? সঁচাকৈও ধন টকা পইচাৰ পাছত দৌৰি ফুৰোঁতে মৰম চেনেহৰ কথা পাহৰিয়ে গৈছিলোঁ। একো নাই মা, এতিয়াও বহুত সময় আছে। আমি নিজৰ ভুলবোৰ শুধৰাই সম্পৰ্কবোৰ মৰমেৰে গঢ়িব লাগে। অঁ মাজনী, তই ঠিকেই কৈছ।